এজন জীৱনত গুৰু এজন বহুত দৰকাৰ। যেনে গুৰু আপোনাৰ প্ৰথম মাতৃ হ'ব পাৰে, শিক্ষাগুৰুও হ'ব পাৰে, আৰু আপুনি যাৰ পৰা দীক্ষা লৈছে তেনেকুৱা গুৰু হ'ব পাৰে। নমস্কাৰ। এতিয়া ভাটিবেলা সময় হৈছে, যিহেতু বহুত কাম আজি বহুত কাম বন কৰিলোঁ, চাফা চিকুণ কৰিলোঁ আৰু বহিছোঁ। মনলৈ দুআষাৰ মনৰ ভাৱ আহিছে, ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোকক প্ৰস্তুত কৰি দিওঁ। জীৱনটোত জীয়াবলৈ যোনে আপোনাক সৎ পথ আৰু সৎ ৰাস্তা দেখুৱায় আৰু বেয়াটোক বেয়া বুলি কয় আৰু ভালটোক সদায় প্ৰশংসা কৰে, তেওঁ আচল আপুনি গুৰু বুলি ভাবিব পাৰে জীৱনত। প্ৰথম কথাটো হ'ল, আপুনি মাতৃ গৰ্ভৰ পৰা জন্ম হৈছে, যিহেতু আপোনাৰ গুৰু মাতৃ হয়। যদি আপুনি মাতৃ হিচাপে পুত্ৰ পুত্ৰীক আপুনি ভাল শিক্ষা ভাল জ্ঞান দিছে, তেনেহ'লে আপুনি গুৰু স্থান পাব পাৰে। আৰু পত্নীও হ'ব পাৰে, যিহেতু কিছুমান এনেকুৱা হয় ন, বিবাহ হোৱাৰ পাছত বহুত জীৱনত সলনি হৈ যায়, বেয়াবোৰ ভাললৈ পৰিৱৰ্তন হয়। ল'ৰাই হওক বা কিছুমান এনেকুৱা হয় যে স্বামীও গুৰু হ'ব পাৰে। যেনেকৈ ধৰক কিছুমান বেয়া থাকিলেও পত্নীগৰাকী বিয়া হোৱাৰ পাছত নিজৰ জীৱনটো ভালদৰে শুধৰাব পাৰে। গুৰু বহুত দৰকাৰ। গুৰু মানুহৰ আপোনাক যদি বেয়াটোক বেয়া বুলি কৰিছে, প্ৰশংসা কৰিছে, যিহেতু মই এগৰাকী কলিতা বংশৰ কন্যা হয় আৰু মই বিয়া হৈছোঁ মহন্ত মানুহৰ বংশৰ কুললৈ বিয়া হৈছোঁ যিহেতু। আৰু যেতিয়া মই বিয়া হোৱাৰ আগত ননভেজ খাইছিলোঁ, কিন্তু বিয়া হোৱাৰ পাছত মোৰ এনেকুৱা এটা অনুভৱ হ'ল, এনেকুৱা এটা ভিতৰৰ পৰা অনুভৱ হৈছে, মই কিবা পূৰ্বজন্মত কিবা ভাল কাম কৰিছিলোঁ নেকি, কৰ্ম কৰিছিলোঁ নেকি, যে মই এইটো কুলত বিবাহ আবদ্ধ হ'বলগীয়া হ'ল। যিহেতু সমাজত চলে ন, সেইটো মনলৈ ভাৱ আহিছিল, সেইটো প্ৰকাশ কৰিছোঁ। তাৰপাছতে মই ভাবিছোঁ কি, মই যিহেতু ননভেজ খাওঁ আগতে, আৰু লাহে লাহে ননভেজটো খাবলৈ নোৱাৰা হ'লোঁ আৰু কোনোবা আলহী দুলহী আহিলে বনালেও গাত পূৰা এলাৰ্জি উঠি যায় মোৰ গাত, আৰু লাহে লাহে এৰিলোঁ। আৰু মাহঁতে বনাই কৰি খায়, কিন্তু এনেকুৱা পৰিস্থিতি এদিন এনেকুৱা হৈ গৈছে, আমাৰ ঘৰত এতিয়া কোনেও নবনায়, আলহী দুলহী আহিলে আমি ভেজ খাওঁ, পূৰা প্ৰপাৰ ভেজ। মাও নাখায়, ল'ৰাও নাখায়, কিন্তু কেতিয়াবা এনেকুৱা হয় যে বিশেষকৈ মানুহজন আগৰ পৰা খায় যিহেতু, কেতিয়াবা বাহিৰত তেওঁখেতে খায়, কিন্তু লাহে লাহে অনুভৱ হৈছে যিহেতু যে ভিতৰৰ পৰা অনুভৱ কৰিছে যে আগতকৈ কম হৈছে। আৰু এদিন লাহে লাহে মোৰ বিশ্বাস, যিহেতু বিশ্বাস এইটোৱে যে মোৰ বিশ্বাস আৰু ভালপোৱাৰ অনুভৱ হয় যে তেখেতেও এদিন আমাৰ নিচিনাই হৈ যাব, মোৰ নিচিনা হৈ যাব। আচলতে মোৰ এইটো গুণ, মোৰ ভাইটি যিহেতু ঢুকাল, ভাইটি জন্ম হোৱাৰ পৰা একেবাৰে ননভেজ খোৱা নাই। ঘৰখনৰ তাৰ পৰা পৰিৱৰ্তন হৈছে আৰু আপুনি যদি কিছুমান মানুহৰ জীৱনলৈ আহে সংঘাত, সেই সংঘাতবোৰ বহুত ভালৰ কাৰণেও আহে কেতিয়াবা মানুহৰ জীৱনত। আৰু বিশ্বাস আছে মোৰ মানুহজনৰ ওপৰত, তেখেতো এদিন ভাল হ'ব। আৰু এনেকুৱা হৈ যাব আমাৰ নিচিনা। এতিয়া কেতিয়াবা খায় যিহেতু, সেইকাৰণে কৈছোঁ জীৱনটোত গুৰু হওক, ভাল বন্ধু হওক, ভাল সংগী হওক, বহুতেই দৰকাৰ। আৰু এজন ভাল সংগী আৰু বান্ধৱী হ'লে জীৱনটোক সুন্দৰভাৱে নিব পৰা যায়, ঘৰখনো ভালদৰে সুখী হিচাপে জীৱন যাপন কৰিব পৰা যায়। এইবোৰেতো সুখ। আমি যদি মাছ মাংস খালেই জানো আমি শক্তি যদি পোৱা হতি, তেনেহ'লে মানুহেতো মাছ মাংস খাই, ননভেজ খাই বহুত দিন জীয়াই থাকিলে হতি। আচলতে মই ভাবোঁ কি, খাদ্যৰ লগত মানুহৰ মনটো, বুদ্ধি, জ্ঞান বহুত কথা আছে। যি খাদ্য খাব, সেই মনৰ বুদ্ধি জ্ঞান অনুভৱ হ'ব। নাপায় নকৰিবা, সেইটোৱে হ'ব। আৰু যিহেতু মই সেইটো বিশ্বাস কৰোঁ, জীৱনটো তেনেকেই জীয়াব লাগিব মানুহে, সেইটো সুখ বুলি ভাবোঁ। মই সঁচাকৈ লাকি বুলি ভাবোঁ। সেই যে অনুভৱটো মোৰ ভিতৰত আহিলে, যে ননভেজ খালে আমি যিমান জীয়াই থাকিব বিশ্বাস হেৰি কৰোঁ, যে আমি যেনেকৈ জীয়াই থাকিবলৈ বিচাৰোঁ, তেওঁলোকো জীয়াই থাকিবলৈ বিচাৰে। আৰু আমাৰ যেনেকৈ হাতখন কাটিলে যেনেকৈ আমাৰ দুখ লাগে, তেওঁলোকতো দুখ লাগে চাগে, সেই অনুভৱটো ভিতৰৰ পৰা আহিলে। আৰু চাবলৈ গ'লে মোৰ গুৰু, সঁচাকৈ কৈছোঁ, বৃন্দাবন মহাৰাজ প্ৰেমানন্দ মহাৰাজজী, আৰু ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ, জয় জগন্নাথ। তেওঁ মোক সৎ পথ আৰু তেওঁক লগ পোৱা নাই, কিন্তু সৎ পথ আৰু সৎ দীক্ষা তেখেতৰ ভিডিঅ' চাই অনুভৱ কৰিব পাৰিছোঁ। ৰাধে ৰাধে, জয় শ্ৰীকৃষ্ণ, জয় জগন্নাথ।